নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকলৈ আন এটা টপিক আগবঢ়াইছোঁ। আমাৰ মানুহৰ যেতিয়া দুখ লাগে তেতিয়া কান্দো আমি। কেতিয়াবা আমি নিজে অকলে কান্দো, কেতিয়াবা আনৰ আগত কান্দো, কেতিয়াবা কাৰোবাৰ ভৰিত ধৰি কান্দো। যেতিয়া আমাৰ মনত দুখ লাগে তেতিয়াই আমি কান্দো। কিন্তু আমি যেতিয়া আনৰ আগত কান্দো, এতিয়া আমাৰ সেইটো ভুল নে শুদ্ধ? আমি আমাৰ নিজৰ মনৰ দুখটো পাতল কৰিবৰ কাৰণে আমি আনৰ আগত কান্দো, বা কেতিয়াবা আমাৰ দুখৰ কথা কওঁতে আনৰ আগত চকু পানী ওলাই যায়, আমি কান্দো। কিন্তু এইটো আমাৰ প্ৰধান ভুল। আমি কেতিয়াও আনৰ আগত কান্দিব নালাগে। কাৰণ আমি আনৰ আগত যেতিয়া কান্দিম, সেই আন মানুহজন কোন? আমাৰ চিনাকি মানুহ এজন। আমি কেতিয়াও অচিনাকি মানুহৰ লগত আমাৰ নিজৰ দুখৰ কথা ব্যক্ত নকৰোঁ বা আমি নাকান্দো। যেতিয়া আমি দুখৰ কথা ব্যক্তই নকৰিম তেতিয়া আমাৰ কান্দাৰ প্ৰয়োজন নাহে। গতিকে আমি চিনাকি মানুহৰ আগত আমাৰ দুখৰ কথা ক'ম আৰু তেতিয়া আমাৰ কান্দোন বাহিৰ হয় বা আমি কান্দি দিওঁ। গতিকে কেতিয়াও আপুনি আনৰ আগত কান্দিব নালাগে। কাৰণ আপুনি যেতিয়া আনৰ আগত কান্দিব, সেই মানুহজনে হয়তো আপোনাৰ সেই কষ্ট বা দুখখিনিক তেওঁ নিজে ফূৰ্তিহে পাব, অৰ্থাৎ তেওঁ মনৰ ৰংহে পাব। গতিকে আপুনি কেতিয়াও আনৰ আগত কান্দিব নালাগে। আৰু আপুনি যেতিয়া আনৰ আগত কান্দিব, কষ্টটো আপুনি পাব, কিন্তু আপুনি যিজনৰ আগত কান্দিব সেইজনৰ কিন্তু একোৱে নহয়। সেইজনৰ একোৱে নহয়, খালি দুই এটা কথা কৈ হয়তো আপোনাক সান্ত্বনা দিব পাৰে, কিন্তু সেই সান্ত্বনাও হয়তো আপোনাৰ উপৰুৱাকৈ দিব পাৰে, কিন্তু তেওঁ মনে মনে ৰং পাইছে বা ফূৰ্তিও পাব পাৰে। গতিকে এই কাৰণটোৰ কাৰণে কেতিয়াও আনৰ আগত কান্দি দেখুৱাব নালাগে। আৰু যেতিয়া আপুনি আনৰ আগত কান্দিব, তেওঁ আপোনাৰ দুৰ্বলতাটো গম পাব। আৰু কেতিয়াবা কিছুমান মানুহে সেই আপোনাৰ দুৰ্বলতাটোৰ সুযোগ লৈয়ে বিভিন্ন কাম কৰিব পাৰে। গতিকে সেইকাৰণে আমি আনৰ আগত কান্দিব নাপায়।